আন্তঃগাঁথনিৰ অভাৱেই অসমৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক স্থবিৰতাৰ এটা প্ৰধান কাৰক। ফলত ব্যৱসায়ীসকলে কাম কৰিব পৰা পৰিৱেশ গঢ় লৈ উঠিব পৰা নাই। পৰ্যাপ্ত বিদ্যুৎ শক্তিৰ সুবিধা অবিহনে সামগ্ৰী আৰু সেৱা উৎপাদন বা বিতৰণ কৰাটো সহজ নহয়। মানুহ আৰু সামগ্ৰীৰ চলাচল অবিৰতভাৱে কৰিবলৈ পৰিবহণ নেটৱৰ্কৰ সুবিধাজনক হ'ব লাগিব। এয়া অবিহনে অৰ্থনীতি আৰু ঔদ্যোগিক খণ্ড লাভৱান হ'ব নোৱাৰে। ফলত দৰিদ্ৰতা আৰু স্থবিৰতা এক অগতানুগতিক চক্ৰৰ সৃষ্টি হয়। স্থানীয় ব্যৱসায়ী মূলধনৰ অভাৱৰ বাবে ব্যৱসায়ী নতুন ষ্টাৰ্টআপ আৰম্ভ আৰু প্ৰসাৰ উন্নত কৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈ পৰে। প্ৰাপ্ত মূলধন অবিহনে কৰ্মচাৰী নিযুক্তি, প্ৰশিক্ষণ আৰু সঁজুলি ক্ৰয়, ব্যৱসায়িক সম্প্ৰসাৰণ আদিত অসুবিধাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত অসমৰ অৰ্থনীতি আৰু উদ্যোগ খণ্ডতো প্ৰত্যক্ষ নেতিবাচক প্ৰভাৱ পৰিছে। এনেদৰেই চহকী প্ৰাকৃতিক সম্পদ আৰু কৃষিৰ সম্ভাৱনা থকাৰ পাছতো অসমৰ অৰ্থনীতি আৰু ঔদ্যোগিক খণ্ডৰ উন্নতি হোৱা নাই। ঔদ্যোগিকৰণৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় পুঁজিপতিৰ বিনিয়োগৰ অনীহা আৰু চৰকাৰী পদক্ষেপৰ অভাৱেই বহু ক্ষেত্ৰত অসমৰ অৰ্থনৈতিক বিকাশত বাধাৰ সৃষ্টি কৰি আহিছে। এই ধাৰাবাহিকতা সলনি কৰিবৰ হ'ল। চৰকাৰে উন্নত আন্তঃগাঁথনি সৃষ্টি কৰি ৰাজ্যত ব্যৱসায় স্থাপনৰ বাবে উৎসাহিত কৰিব লাগিব। ইয়াৰ দ্বাৰা কেৱল চাকৰি আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি হোৱাই নহয়, ৰাজ্যৰ অৰ্থনীতি আৰু উদ্যোগ খণ্ডৰ উন্নয়নতো সহায়ক হ'ব। তদুপৰি আমোলাতান্ত্ৰিক ৰঙাফিটা আৰু স্বচ্ছতাৰ অভাৱে ব্যৱসায়ীসকলৰ বাবে অনুজ্ঞাপত্ৰ আৰু অনুমোদন লাভ কৰাত অসুবিধাৰ সৃষ্টি হয়। এয়া দূৰ কৰাৰ পদক্ষেপ ল'ব লাগিব। আন্তঃৰাষ্ট্ৰীয় ব্যক্তিগত খণ্ডৰ সীমিত অংশগ্ৰহণ এক কাৰক। FDI অৰ্থনৈতিক আৰু ঔদ্যোগিক উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো ই ব্যৱসায় সম্প্ৰসাৰণ কৰাত সহায় কৰে, নতুন চাকৰি সৃষ্টি কৰে আৰু নতুন প্ৰযুক্তি, মূলধন আৰু আইডিয়া লগত লৈ আহে। অসমৰ ভৌগোলিক অৱস্থাৰ বাবে যিহেতু বিশ্বব্যাপী থকা বজাৰত প্ৰৱেশ সীমিত, সেয়েহে বিশ্বৰ বজাৰত প্ৰৱেশৰ এই অভাৱে অৰ্থনীতি আৰু উদ্যোগ খণ্ডতো যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাইছে। সীমাত বাংলাদেশ, ভূটান, ম্যানমাৰ এই দেশসমূহৰ সৈতে ব্যৱসায়িক চুক্তি সম্পন্ন কৰি আমি বাণিজ্যিক দিশত বহুদূৰ আগুৱাই যাব পৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপুনি কি ভাবে? এই বিষয়ে কমেণ্ট বক্সত আপোনাৰ মতামত আগবঢ়াব।